নমস্কাৰ, আই এম সিংগাৰ বিনোদ কলিতা। কথাটো হ'ল কি এইবেলি আগৰ নিচিনাকৈ 2015 পৰা মই বিহু প্ৰগ্ৰেম কৰি আছোঁ আৰু এইবাৰো 2021ত মই 5খনমান শ্ব' লৈ আপোনালোকৰ ওচৰৰ মঞ্চত যাম আৰু কেইখনমান প্ৰগ্ৰেম বুকো হৈছে। সকলোকে লগ পাম। 5টামান শ্ব' বুক হৈছে, সকলোকে লগ পাম আৰু সকলোৱে আহিব মোৰ প্ৰগ্ৰেম চাব। আৰু লগতে এটা কথা কওঁ যে মই সাজু আছোঁ বাৰু বিহু প্ৰগ্ৰেম সকলোৱে বিহু প্ৰগ্ৰেম যদি এগ্ৰিমেণ্ট কৰে আমাৰ এটা ষ্টাফ আছে, আমাৰ ছোৱালী আছে, ফিমেল ছিংগাৰ আছে। চ' আমাৰ ইনষ্ট্ৰুমেণ্ট সহ গ্ৰুপ আছে, মিউজিচিয়ান গ্ৰুপ। আমাক কণ্টেক্ট কৰিব পাৰে বিহু প্ৰগ্ৰেমৰ কাৰণে। স্ক্ৰীণত এটা নাম্বাৰ দেখা পাইছে, স্ক্ৰীণৰ নাম্বাৰটো আমাক আপোনালোকে কৰিব, কণ্টেক্ট কৰিব। আৰু লগতে মোৰ ভাইটি হিমাংশু আৰু পিংকুৰ কথাৰে এটা খুব সুন্দৰ গীত আহি আছে, মাই গড। সকলোৱে আদৰি ল'ব গীতটো, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।